কৰি জাম 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 তো গাইস আহিলে আপোনালোকে আকৌ এবাৰ মোৰ নতুন ভিডিঅ' এটা চাবলৈ। তো আজি হৈছে ৰোষ্টিং ভিডিঅ'। তো হাই হেল্ল' গাইস, নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু সকলোকে স্বাগতম জনাইছো অসম হিৰ'লে। তো আজি ভিডিঅ'টো এটা বহুত বেছি ভাল লাগিব, থাম্বনেইলটো দেখি গম পালাই। আজি কেইটামান ধুব যাম, শিখৰ খোৱাৰ ওপৰত ক'ব যায়, ৰেপ ওপৰত ক'ব যায়, পাদা ওপৰত ক'ব যায়। তো পাদা হাগা অলপ হৈ থাকিব, কিন্তু ভিডিঅ'ৰ লাষ্টলৈকে চাই থকা মজা লাগিব। তো চাই থকা কি ক'ম আৰু, হয় নাই? যিকেইটাই শিখৰ খায় সেইকেইটাখন চাপৰি হা, সেইকেইটা দাঁতকেইটা চাপি একেবাৰে 32টা দাঁত সহায় দিম। পুৰাই শিখৰ খোৱা ল'ৰাৰ ওপৰত কথা ক'বলৈ যায়। তই আচলতে শিখৰ খোৱা ল'ৰা চিনিয়ে পোৱা নাই। যদি মাথা গৰম হৈ যায় ন, তোক দুটুকুৰা কৰি কাটিব। আৰু তই বগুৱাই বগুৱাই মাৰিবি, তই বগুৱাই বগুৱাই কি বালটো মাৰিবি, তোক পেণ্ট খুলি উল্টা ৰাস্তাত দৰাই দৰাই মাৰিব। সেইটো গম পাইছ নাই? কেলা কুকুৰৰ পিতেক। পদাজনেতো পাদি থৈ গুচি যায়, কিন্তু সেই পিছত গোন্ধ লৈ থকা মানুহজনৰ কথা আপোনালোকে অকণমানো চিন্তা কৰেনে বাৰু? চেণ্টটো কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে। চাইকেলৰ হেণ্ডেল, বিয়াঘৰৰ পেণ্ডেল, যাকে পতাব খোজো সিয়ে কয় আই এম বুকিং। চাইকেলৰ হেণ্ডেল, বিয়া ঘৰৰ চেণ্ডেল, তুমি যদি ছোৱালীক ভাল পাওঁ বুলি ক'বা, পাই যাবা 5 নম্বৰৰ চেণ্ডেল। ইমানখিনি নাটকৰ প্ৰয়োজন কিয় আছিল? তুমিতো ক'ব পাৰিলা এদিন ন, তুমি পুৰণা হৈ গ'লা, মই নতুন পাই গ'লো। বে ই নতুন পাই গ'ল বে, এতিয়া কি কৰিবা বে? তুমি বুজি পাইছা নাই বে? তাই তোমাক ভাল নাপায় বে। বে গুৱাহাটী যাম একলেন চাম কক কলা ফুটি মাজা দুয়ো বহি খাম খাম নীলা নীলা পানী হ'ব আমাৰ দুয়োৰ মন মিলিব শ্ল' মোচন সাঁতোৰ মাৰি ৰোমাঞ্চ কৰি যাম 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 যাম। মই গানটো নাচি আছিলো, মই এটা কথা পাহৰি গলো। ইয়াত এটা বস্তু ভুল দি আছে। ইয়াত বিয়েৰৰ বটল কি কৰিছে বে? এতিয়া গম পাই গলো। ইয়াত মানে তাত গৈছিলে হপাই, পুৰা মাল চাল খালে, গানটো বনাই দিলে, ৰিমিক্স চিমিক্স মতলব নাই, মিউজিক চিউজিক মতলব নাই, গান ৰেডি, ভিডিঅ' ৰেডি, বিয়েৰৰ বটল লগাই দিলে, হৈ গ'ল গান। তুমি তোমাৰ ফিউচাৰ বয়ফ্ৰেণ্ড বা হাজবেণ্ডৰ এক্সপেক্টেশ্যন চেলেৰী কিমান বিচাৰা? অ'কে, মান্থলি য়েছ, মান্থলি। মান্থলি কিমান হ'ব? 80,000 to 1 lakh. 80,000 to 1 lakh ক'ব আহিছে কেলা? সি নিজেই কেলা, পিন্ধি আছে কেলা 200 টকীয়া কাপোৰ, আৰু কেলা লাগে 80,000 to 1 lakh। কেলা এক গুৰ দিম কেলা, পিছফাল বা এক গুৰ দিম কেলা, হিমালয় গৈ পৰিবিগে কেলা, গম পাইছ নাই কেলা? 50,000 to 1 lakh। পগলা সঁচাকে মই নলবা জোকাই, আৰু অলপ ৱেট তই চাই থাকিবি লাহে লাহে। এতিয়া চোন ষ্ট্ৰেট ডগবোৰ ঘূৰি আছে মোৰ ৰাখে পাকে, টাইমটো তোৰ বেয়া চলক, কোনো কাষত নাহে নাহে। দেখা পালে তোক গিলা গিলা বৰাব বাহে চাহে, তোৰ কথা কি কম তই নহয়। তই সঁচাকৈনো পগলা হয় এতিয়া? তোৰ গান শুনিলে মোৰ লাগে পিছে মোটা এতিয়া, তোৰ ফটীয়া গান শুনিলে মোৰ যে লাগে বমি। মই কেনেকৈ কৈ কম পিছে লাগি আছে হমি, মোৰ কথাবিলাক বুজিবলে নাই কোনো হমি। তোৰ সঁচা কথা ক'লে তোৰ গানকেইটা হৈছে ছাগলী কৰা মে 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 কৰা, ছাগলী কৰা মুখ, তোক মুতি দিম তোৰ মুখতে হুক। জানে যে মই এজন সৰু সুৰা ছিংগাৰো হয়, যিহেতু সৰু সুৰাকে গান গাওঁ আৰু সৰু সৰু এনেই কিছুমানত মানে ভিডিঅ' বনাওঁ গানত। তো মোৰ এটা আহিবলগীয়া নতুন গীত, যোনটো গীতৰ নাম হৈছে কাচিজোন, আৰু অতি সোনকালে গীতটি আমি ৰিলিজ কৰিম। কিন্তু ৰিলিজ কৰা মই এতিয়ালৈকে ভাবি পোৱা নাই যে ভিডিঅ' বনাই দিওঁ নে এনেকৈ দিওঁ। তো আপোনালোকে কমেণ্ট এটা কৰি জনাব যে গানটো ভিডিঅ' লাগে নে এনেকৈ লাগে। মই ভাবি আছোঁ ভিডিঅ' বনাই দিম, কিন্তু মোৰ এতিয়ালৈকে ইমান এটা মানে টীম লগত হেৰি কাৰণে পোৱা নাই। কেলৈ মই অকলে গোটেই গানটো প্ৰডিউচ কৰি মই অকলে চব কৰিছোঁ, তো সেইকাৰণে মই এতিয়ালৈকে বুজি পোৱা নাই। তো আপোনালোকে ক'ব যে গানটো ভিডিঅ' সৈতে লাগে নে কেনেকৈ লাগে। তো শুনিব আৰু ভাল লাগিলে লাইক কৰি দিব।
গাইজ আজিৰ ভিডিঅ'টো মোৰ ইমানতে আছে যদি মোৰ আজিৰ ভিডিঅ'টো অলপ হ'লেও ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব সকলো মাৰিব আৰু নতুন ভিডিঅ' লগ পাম তেন্তে আজিলৈ বাই বাই আৰু ছাবস্ক্ৰাইব কৰি কিনাৰত থকা বেল আইকন দবাই দিব আৰু নতুন ভিডিঅ' চাবলৈ নাপাহৰিব তো আজিলৈ বাই বাই তো নতুন এটা ভিডিঅ' লগ পাম তেন্তে আজিলৈ বাই বাই